নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ইয়ে চুলি সৰা কেনেকৈ বন্ধ কৰিব পাৰি তাৰ এটা দিহা। এয়া মই জবা ফুল লৈ ল'লোঁ, কেইটামান ভিংগৰাজ, মই ভিংগৰাজ বুলিয়েই জানো, মোৰ ইয়াতে হৈছিলে কোৱাৰ্টাৰত, আৰু লগতে জবা ফুল আৰু মোৰ ঘৰতে মই থোৱা যিবোৰ নিমপাতৰ পাত, শুকান পাত লৈ এনেকৈ ৰাখি ধুই ল'লোঁ, আৰু অলপমান তেল, নাৰিকল তেল বিশেষকৈ, আৰু কোল্ড প্ৰেছ অইল হ'লেও হ'ব। নাৰিকল তেলো মই ব্যৱহাৰ কৰিছোঁ, লগতে কোল্ড প্ৰেছ অইলো দিছোঁ। আৰু দিয়াৰ পিছতে কি হ'ব, যেতিয়া গৰম হোৱাৰ লগে লগে এই ফুলখিনি দি দিব লাগিব। আৰু ইয়াতে কি দিব লাগিব জানেনে? দুটামান বিশেষ ইনগ্ৰিডিয়েণ্ট দিব লাগিব। সেয়া হৈছে যে কালজিৰা, এয়া কালজিৰা দিছোঁ অলপমান, আৰু অলপমান মেথি গুটি। গতিকে এই দুটাই খুব ইম্পৰ্টেণ্ট চুলি গজাৰ কাৰণে। আৰু নিমপাতে উফিজাতীয় সমস্যাও দূৰ কৰে। গতিকে এনেকৈ উতলাই ল'লোঁ, আৰু উতলাৰ পিছত আৰু অলপ এটা বস্তু দিব লাগিব, সেইটো হৈছে যে পিঁয়াজ। আৰু পিঁয়াজ দিয়াৰ পিছত যেতিয়া ভালকৈ উতলাব লাগিব, আৰু যেতিয়ালৈকে ক'লা হৈ নাযায় আৰু পিঁয়াজখিনি পূৰা ডাৰ্ক ব্ৰাউন হৈ যাব, আৰু তেতিয়া আমি এইখিনি ঠাণ্ডা কৰি ইয়াৰ পৰা তেল উলিয়াই ল'ম। আৰু এয়া আহি গ'ল আমাৰ ঔষধি জাতীয় বিশেষ তেল। আৰু এয়া তেল মই প্ৰস্তুত কৰি ৰাখোঁ এনেকৈ। আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।